এনআরসিত নাম থাকিলে বিদেশী স্বদেশী হৈ নাযায়। এনআরসিত নাম থাকিলে 100% ভাৰতীয় হৈ নাযায়, বহিষ্কাৰ হ'বই। এনআরসিত কোনো বিদেশী সেফগার্ড নহয়। এই মন্তব্য ডক্টর হিমন্ত বিশ্ব শর্মার। সব খুবই গুরুত্বপূর্ণ খবর। এনআরসিত নাম থাকিলেও বিদেশী চিনাক্ত হলে করা হব বহিষ্কার। এনআরসিত নাম থাকিলেও যাব লাগিব, নাথাকিলেও যাব লাগিব। এই নতুন আইনৰ লগত এনআরসিৰ কোনো সম্পৰ্ক নাই। এনআরসিত নাম থাকিলেও বিদেশী প্ৰমাণিত হলে যাবই লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে এনআরসিত নাম থাকিলেও বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ এনআরসিত নাম আছে। চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হলে বহিষ্কাৰ হ'বই। এনআরসি কোনো বিদেশীৰ সেফগার্ড নহয়। এনআরসিত নাম থকা মানে 100% ভাৰতীয় নহয়। বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই যি সিদ্ধান্ত ল'ব সেয়া হ'ব চূড়ান্ত। পৰৱৰ্তী খবৰ। ক্ষমতা চিৰস্থায়ী নহয়, গণতন্ত্ৰত ৰাইজে ৰজা। ৰাইজৰ প্ৰতিবাদত যেতিয়া থান বান হৈ যায় চৰকাৰ, 3 বছৰত ভয়ংকৰ প্ৰতিবাদত জোকাৰি গ'ল চুবুৰীয়া 3 ৰাষ্ট্ৰ। সব খুবেই গুৰুত্বপূৰ্ণ খবৰ। ক্ষমতা চিৰস্থায়ী নহয়, ৰাইজৰ প্ৰতিবাদত থান বান হৈ যায় চৰকাৰ, গণতন্ত্ৰত ৰাইজে ৰজা। বাৰে বাৰে প্ৰমাণ কৰিলে ৰাইজে। জনতাৰ খবৰ জুইত থান বান হৈ গ'ল নেপাল চৰকাৰ। শ্ৰীলংকা বাংলাদেশৰ পিছত এবাৰ জ্বলিল নেপাল। 3 বছৰত ভয়ংকৰ প্ৰতিবাদত জোকাৰি গ'ল চুবুৰীয়া 3 ৰাষ্ট্ৰ। ডিজিটেল যুগৰ প্ৰজন্মৰ প্ৰতিবাদত নেপালত অগ্নিগৰ্ভ পৰিস্থিতি। ছ'চিয়েল মিডিয়াৰ ওপৰত চৰকাৰী নিষেধাজ্ঞাই কাল মাতিলে নেকি নেপাল চৰকাৰলৈ। মত প্ৰকাশৰ অধিকাৰৰ সংগ্ৰামে শেষত হলগৈ দুৰ্নীতি বিৰোধী বিদ্ৰোহ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছত নেপালৰ দায়িত্ব লৈছে সেনাপ্ৰধানে। সাহসীয় নেতাই দেশ এৰি পলায়ন কৰিবলগীয়া অৱস্থা নেপালত। অৰ্থনৈতিক দুৰৱস্থাৰ বাবে গণ অভয়াস্থানৰ সৃষ্টি হৈছে শ্ৰীলংকাত। 2022ত পদত্যাগ কৰি শ্ৰীলংকাৰ পৰা পলায়ন কৰিছিল ৰাষ্ট্ৰপতিয়ে। 2024ত নিবনুৱা সমস্যাক লৈ বাংলাদেশত ভয়াৱহ আন্দোলন হৈছিল। জনবিক্ষোভত তিষ্ঠিব নোৱাৰি পলায়ন কৰিছিল শেখ হাছিনাই। তাৰ এবছৰৰ পিছতে ছাত্ৰ সমাজৰ বিদ্ৰোহত কপিল চুবুৰীয়া নেপাল। পৰৱৰ্তী খবৰ। ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। গৌৰৱ গগৈৰ উপস্থিতিত দলে বলে কংগ্ৰেছলৈ আহিব শতাধিক লোক। সব সবিশেষ। ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হ'ব যোগদান কাৰ্যসভা। বিজেপিৰ লগতে অন্য কেইবাটাও দলৰ শতাধিক নেতা কৰ্মীয়ে কৰিব যোগদান। বৰাকৰ এগৰাকী প্ৰাক্তন বিজেপি বিধায়কৰো কংগ্ৰেছত যোগদানৰ সম্ভাৱনা। যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিনন্দ শইকীয়া, মানসিং ৰংবি আৰু সত্যব্ৰত কলিতায়ো। ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হ'ব যোগদান সভা। পৰৱৰ্তী খবৰ। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ, নিবনুৱাৰ বাবে ভাল খবৰ। ৰাজ্যত ওলাইছে চৰকাৰী চাকৰি, লাভ কৰিব 52,000 পৰ্যন্ত দৰমহা। সব সবিশেষ। চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে ভাল খবৰ। ৰাজ্যত ওলাইছে চৰকাৰী চাকৰি, লাভ কৰিব 52,000 পৰ্যন্ত দৰমহা। আজিৰে পৰা কৰক আবেদন। মেট্ৰিক আৰু দ্বাদশ উত্তীৰ্ণ কৰিব পাৰিব আবেদন। ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। অনলাইন যোগে কৰিব লাগিব আবেদন প্ৰক্ৰিয়া। অনলাইন যোগে কৰিব লাগিব আবেদন। অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ পদ মুকলি। আবেদনৰ অন্তিম তাৰিখ 9 অক্টোবৰ 2025। নতুন প্ৰজন্মই দেখুৱালে শক্তি, থান বান হৈ গ'ল নেপাল চৰকাৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছত দেশখনত হাহাকাৰ সৃষ্টি। সব সবিশেষ। নতুন প্ৰজন্মই দেখুৱালে শক্তি, থান বান হৈ গ'ল নেপাল চৰকাৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছত দেশখনত হাহাকাৰ সৃষ্টি। এই পৰ্যন্ত নেপালত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। নেপালত সেনা প্ৰধানৰ সংবাদমেল। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে দেশখনত অচলা অৱস্থা। পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে নামিছে সেনা প্ৰধান। প্ৰতিবাদকাৰীক আলোচনাৰ মাজেৰে আহিবলৈ আহ্বান জনাইছে সেনা প্ৰধানে। ইয়াৰ মাজতে আন্দোলনকাৰী নেতা বলেন শ্বাহৰ হুংকাৰ, যেতিয়ালৈকে সংসদ ভংগ নহয় তেতিয়ালৈকে কোনো কথা পতা নহ'ব। এই পৰ্যন্ত নেপালত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। জেল ভাঙি পলাইছে হাজাৰ হাজাৰ কয়েদীয়ে। নেপালৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীক
পত্নীক নির্মমভাবে হত্যা করিলে প্রতিবাদকারীয়ে, উচ্চতম ন্যায়ালয় পর্যন্ত ভাঙি লণ্ডভণ্ড করিলে প্রতিবাদকারীয়ে।